বেলেগাড়ী ফাগুনত একেবাৰে আঙুঠি পিন্ধাব লাগিব বেলেগাড়ী মোৰজনী নাম তোৰজনী নকওঁ তই ক মোৰজনী নামটো হেৰি আকৌ সেইজনী আহিছে চাই ল সেইজনী মোৰজনী আহিছে সেইজনীচোন মোৰজনীও আছে তাৰ লগত কোনজনী কচোন কোনজনী হা কোনজনী সেইজনী কোনজনী বেছিকে জোকাৰি নাথাকিবিচোন বৰ লাজ লাগে পাই কিটা চাচোন চা পাগলটো আছেচোন কি কৰোঁ ভয় লাগিছে পাই মই এফালে নাযাওঁগে নেকি ঘৰলৈকে যাওঁগে নেকি তাৰ ভয়তে কি তই আমৈ ঘৰলৈ নাযাবি নেকি যামেই ব'ল তাৰ ভয়ত আমি নোযোৱাকৈ কিয় থাকিম আমি যামেই আমৈ ঘৰত আমি ভাত এসাঁজ খাইহে আহিম ব'ল মই নাযাওঁ বাই তই কেলে বুজি নাপাওঁ বাই এইটো পাগল হয় দিছো না হাত দুখন মেলি কেনেকে আগুচি ধৰি আহিবা হ'ব মই আছো নহয় ব'ল তই কোনজনী তোৰ এই সেইজনী গুলপীয়া পিন্ধাজনী মোৰ ভাগৰ চাহ সেইজনী গুলপীয়া পিন্ধাজনী মোৰহে কিবা তোৰ কেনেকৈ হ'ব আকৌ এইবোৰ দুইজনীয়ে গুলপীয়া পিন্ধি আছে সেই পাতল গুলপীয়াজনী মোৰ হয় নেকি এতিয়াহে মোৰ মনটো অলপ শান্তি লাগিছে হ'ব দাঁত গুলপীয়াজনী মোৰ দেই পিছে মই মনৰ কথাটোহে ক'ব পৰা নাই ভাই আজিলৈকে কিন্তু আজি মই কমেই আজি একণতে ধৰিম এতিয়া কমেই আজি মই বৈ দুইটা যাওঁ ব'ল মই ধৰোঁগৈ তাইক হাত চাত মেলি ৰখাম মই যেনে তেনে এনেকৈ হ'লেও আহা তই ফালে মোৰজনী ফালে আছে অনিতা ৰ'বাচোন ৰ'বা নহ'ব অনিতা ৰ'বাচোন ৰ'বা অনিতা ৰ'বাচোন ৰ'বা পৰাণো আছে দেখিছো নাই ই জানেই নহয় গম পাইছ নাই মোৰ কাৰণে যে দৰা আহিছে দৰা অহা গম পায়ো ই মোৰ পিছ এৰা নাই অনিতা ৰ'বাচোন ৰ'বা মোৰ মনৰ কথাটো এবাৰ শুনি যোৱা আজি তোমাক মই মনৰ কথা কৈহে এৰিম কিন্তু দেই শুনিছানে অনিতা ধৈৰ্য ধৰাচোন তুমি মামু ৰ হাতত ধৰি কিন্তু মই ৰখাই দিম আকৌ দেই মানুহে দেখিলেও মই ভয় নকৰোঁ কিন্তু আকৌ ৰ'বলৈ কৈছোঁ আকৌ মই দেই ৰ'বা ধৈৰ্য ধৰাচোন ৰচোন মনে থাক ৰচোন কথা এটা শুন শুন কথাটো শুনি ল কি কথা আছে তোৰ কেনেকুৱা তোৰ দাঁড়িয়ে চাৰিয়ে ৰাক্ষসটোৰ নিচিনা এই দে বোলো ছোৱালী উৎপাত নকৰিবিচোন হেৰি নহয় তই কেলে ইমান ধুনীয়া হে সেইটো কি প্ৰশ্ন সুধিছা তুমি মই এতিয়াই ধুনীয়া নি মই একেবাৰে সৰুৰ পৰাই ধুনীয়া সেইকাৰণে কৈছো ন তুমি ইমান ধুনীয়া তোমাৰ জহত মই ৰাতি শুবলৈ পৰা নাই ৰাতি খাবলৈ পৰা নাই মই তোমাক ভাল পাই পেলালো তুমি জানানে মই তোমাক ভাল পাওঁ হ'ব তুমি ৰাতিহে খাব পৰা নাই দিনত খাইছা নহয় ঠিকছে হ'ব তুমিতো জীয়াই আছা নহয় ছোৱালীবোৰ এইটোৱে প্ৰব্লেম মনৰ কথাবোৰ বুজিবলৈ চেষ্টা নকৰে তুমি জানানে মই কিমান ভাল পাওঁ তোমাক তুমি আজি ক'বই লাগিব মোক তুমি মোলৈ বিয়া সোমাবা নে কি কোৱা মোক ফাগুনত আঙুঠি পিন্ধাবহি যিয়ে মোক আঙুঠি পিন্ধাব মই তাৰলৈহে বিয়া হ'ম কি কথা ক'বলৈ আহিছ চুচৰাই টানি লৈ যাম মই ক'লো নহয় চুচৰাই টানি লৈ যাম মোৰ লগত সেইবোৰ লিলি নাই গোটেই গাঁওখনৰ ভিতৰত মই আটাইতকৈ ডাঙৰ গুণ্ডা প্ৰকৃতিৰ মানুহ মই নিব নোৱাৰিলে আকৌ গুণ্ডাৰ সন্মানেই নৰব দেখোন এইখন সমাজত তোক মই মহাসুখত ৰাক্ষসখিনিৰ দৰে ৰাখিম নহয় ৰাণীৰ দৰে ৰাখিম যি কথাবোৰ কৈ নাথাকিবি বোলো ছোৱালীক ধৰি পেলাই এইজনী দেখোন গ'লগে পিছত পাতিম মই ভয় খালো মোক হাতত ধৰিলে জোৰকে মই ঘৰলৈ নাযাওঁ ঘৰলৈ যামগে কথাটো সম্পূৰ্ণ নহ'লগে নহয় গ'লগে সেইজনী ভয় খাই কিবা উল্টা পুল্টাহে বুজিলে ঠিক নাই দেই মোৰ কথা মোৰো একোডাল নহ'লেই গম পাওঁ নাই কৈছিলোহে আৰম্ভ কৰিছিলোহে তোৰজনী দৌৰিব লাগিলে মোৰজনীৰ লগতে দৌৰি গুচিয়ে গ'লগৈ আৰু চালা এইবোৰ কথা ঘৰত গম পালে বৰ ডাঙৰ কথা হ'ব দেই মই বাৰু মানুহটো অকণমান ৰাক্ষস প্ৰবৃত্তি নিব এনেকেনো কোনোবাই প্ৰেম নিবেদন কৰেনে কিবা ৰাক্ষসটোৰ দৰেহে মই প্ৰেম নিবেদন কৰিছোঁ মইতো প্ৰেম নিবেদন নহয় এইটো প্ৰেম নিবেদন কৰাটো ষ্টাইলটোৱে ভুল হৈছে আকৌ কি হ'ব দেখা যাব এতিয়া মই মানুহটো দেখাতহে অকণমান ৰাক্ষসৰ লিখা গম পাইছ নাই অন্তৰখন কিন্তু মোৰ বিৰাট কোমল আকৌ খালি মানুহবোৰে বুজি নাপায় আৰু এই দাড়িটো বেছিকৈ ওলাই গ'ল কাৰণে মোক অকণমান বুঢ়া বুলি কয় বয়স বৰ এটা বেছি হোৱা নাই মোৰ গম পাইছ নাই তোতকৈ জাষ্ট 2 বছৰ বেছি হৈছে আৰু হ'লে আৰু তেনেকৈ বাটে পথে প্ৰেম নিবেদন নকৰে নহয় কিবা তই কেলৈ চিনেমাবিলাকত দেখা নাই নি ধুনীয়াকৈ গোলাপ ফুলৰ পৰা আনিবি এটা আঁঠু পেলাই এটা আঁঠু উঠাই ধুনীয়াকৈ এনেকৈ দি দিবি আকৌ আগবঢ়াই তেতিয়া চাবি কি ধুনীয়াকৈ প্ৰেমত পৰি যাব তাই কুকুৰে মোটা টাইপত কথা বুজি নাপায় এইটোৱে বৈ ঘৰ ফালে যাওঁগৈ বৈ
মানুহটোহে গুণ্ডা লিখীয়া মই এইখিনিতে হ'লেও ভয় ভয় ভাৱ এটা লাহে লাহে এইখিনিতে আহি আছে মোক গম পাইছ নাই মায়ে বা কি ৰূপটো লৈ আছে ঘৰত ঠিক নাই বৈ বৈ চাম গৈছো মই জানো নহয় তোৰ দেখাতে ওখ হ'লে দমচম নাই তোৰ ভাগৰ মই জানো ভালকে জানো ব'ল মানুহক নকবি আকৌ সেইটো কথা মাৰক নকবি এইবোৰ কথা কমেই ভমাক মই ইমান ভয় খালো বাটত আগচি আগচি ধৰিছে অ মা মা অ মা অ মা কি হ'ল তই আমৈ ঘৰ নেপালিগে নি কেলে ঘূৰি আহিলি কি হ'ল ঐ অ নিতা তই মাক কৈ দে কি হ'ল মই নকওঁ মই ক'বলৈ নাই দেই তয়ে কৈ দে কি হ'ল তহঁতি ইজনীও নকওঁ কৈছ সিজনীও নকওঁ কৈছ কি হ'ল কচোন ক মোক ভয় লাগে নহয় কি হ'লনো কথাটো অ মা কিবা এটা বুদ্ধি উলিয়াই কৈ দে না মই বুদ্ধি চুদ্ধি উলিয়াব নোৱাৰো অ মা মা অ কি হ'ল কচোন ক কি হ'লনো কথাটো কোনে কথা কৈছ যে অ মা মা মলুৱাই অ মা মলুৱাই বোলো কি হ'ল মলুৱাই অ' খুৰী মলুৱাই মানে আমাক ভয় খুৱালে অ মা মা মলুৱাই মলুৱাই অ মা মলুৱাই ভয় খুৱালে অ মা মলুৱাই বাটত ধৰি হাতত টনা আজোৰ কৰিছে মোৰ হাতখন জোৰকে টানি নিছে মা মলুৱাই মোক চুচৰালে মলুৱাই মোক চুচৰাই লৈ গৈছিলে কৈ দে আকৌ অনিতা হয়নে নহয় অ' খুৰী হয় কি মলুৱাই ইমান সাহস তোক বাটত ধৰি চুচুৱাইছে সি তাক আজি মই দিমেই তাক কথাই নাই তাক দিব নোৱাৰিলেও মই আজি মাকক দিম এনেকুৱা ল'ৰা জন্ম দিব লাগেনে বাটত ধৰি ছোৱালী চুচুৱাবলৈ আহিছে সি আজি পাবই মই